দ্বীপ ভোটাৰৰ নামত বৈধ ভাৰতীয় নাগৰিকক অসম চৰকাৰে দৈনিক অমানৱীয় হাৰাশাস্তি কৰি অহা কোনো নতুন কথা নহয়। এইবাৰ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষী বিভাগে দ্বীপ ভোটাৰৰ গইনালৈ সংখ্যালঘু অধ্যুষিত এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে। মহামান্য আদালতৰ পৰা ঘোষণা কৰা বৰপেটাৰ চাপৰা গাঁৱৰ এগৰাকী বিদেশীক কৰায়ত্ব কৰিবলৈ গৈ আনোৱাৰা খাতুন নামৰ অন্য এগৰাকী মহিলা আৰু মহিলাগৰাকীক টানি ধৰা এজনী কিশোৰীক মহিলা পুলিচ নোহোৱাকৈ পথাৰৰ পৰা চুচৰাই বলপূৰ্বকভাৱে উঠাই ল'বলৈ চেষ্টা কৰে। পিছত আনোৱাৰা খাতুন আৰু কিশোৰীগৰাকী চিঞৰি চিঞৰি কন্দা কটা কৰাত একাংশ সচেতন ৰাইজ ওলাই আহে। সৰু ছোৱালীজনীৰ লগতে বৃদ্ধাগৰাকীক কি কাৰণত লৈ যোৱা হৈছে বুলি আৰক্ষীক প্ৰশ্ন কৰিলে ৰাইজে। তেতিয়া দ্বীপ ভোটাৰ আৰু ফৰেনাৰ্ছ ঘোষণা হোৱাৰ কাৰণেই লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে উত্তৰ দিয়ে। গেছিলাম গাছ কাটবার নিগা হেন পুলিশে দুইটা দেশ আছে আর দুইটা দেশ নাকি জায়গাটা জুর জুবিকে তাই নেন হয়ে গেছে নে গা চুরাইব সেই সময় বাদে পাবলিকে কইছে বলে ইয়েছে এত ডিউট নাই বাদে গাড়ি তাও ছাড়বো পরে পাবলিকে জুর জুবিকে আমার রাখিয়ে দিছে আছে বিপদ নিষ্ঠানা দিলই। এইবেলি লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰা মহিলাগৰাকী আৰু ভোটাধিকাৰ নোপোৱা 16 বছৰীয়া কিশোৰীগৰাকী দ্বীপ ভোটাৰ হ'ব নোৱাৰে বুলি ৰাইজে বাধা প্ৰদান কৰে। এই লৈ আৰক্ষী আৰু ৰাইজৰ মাজত তৰ্কযুদ্ধ হয়, ফলত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াকে লৈ বৰ্তমানে এই অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। মই সৰ্বপ্ৰথমত আমচুৰ ফালৰ পৰা ইয়াক ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। লগতে বৰপেটা জিলা প্ৰশাসনক আৰু অসম চৰকাৰক সকীয়াই দিছোঁ। দ্বীপভোটাৰৰ নামত সংখ্যালঘু মানুহক যুগ যুগ ধৰি মানসিক নিৰ্যাতন অত্যাচাৰ কৰি থকা হৈছে। সুপ্ৰিম কোৰ্টত এইটো লৈ কেছ চলি থকাৰ পিছতো অসম চৰকাৰৰ এই ভেৰুনীয়া গুণ্ডা বাহিনীক কোনে অধিকাৰ দিলে যে মাইকী মানুহক পথাৰত কাম কৰি থকা অৱস্থাত অসম চৰকাৰৰ এই ভেৰুনীয়া গুণ্ডা বাহিনী বৰপেটা পুলিচ প্ৰশাসনে জোৰ জবস্তি কৰি টানি চুচৰি এজনী মহিলাক কেনেকৈ গাড়ীত উঠায়। গতিকে মই এই ক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসনক মই সকীয়নি দিব বিচাৰিছোঁ। অনাগত দিনত ভণ্ডামী কামৰ পৰা বিৰত থাকক, নহ'লে কিন্তু আমচুৱে গণতান্ত্ৰিক আন্দোলন কৰি লাখ লাখ মানুহ সংখ্যালঘু যোদ্ধাসকলক লৈ গণতান্ত্ৰিক আন্দোলন যুদ্ধ কৰিবলৈ আমচুৱে কিন্তু কুণ্ঠাবোধ নকৰিব। এই ক্ষেত্ৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ লগতে সবু ৰাইজে বৰপেটাৰ আৰক্ষীৰ ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনা সন্দৰ্ভত যদি পুনৰবাৰ এজনো মানুহ চাপৰা গাঁৱৰ পৰা উচিত প্ৰমাণ অবিহনে আৰক্ষীয়ে কৰায়ত্ব কৰে তেন্তে আমচুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ উমৈহতীয়া উদ্যোগত বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। নিউজ ডেস্ক, নিউজ ফৰ আছাম।